মই আজি আপোনালোকক এটা আচৰিত বস্তু দেখুৱাম, যিটো বস্তু আপোনালোকে হয়তো কেতিয়াও দেখা নাই আৰু হয়তো অসমত গোটেই অসমততো নায়েই বাৰু, ভাৰতৰ বহুত কেইখন ষ্টেটত বৰ্তমান নাই। এইটো নতুনকৈ মানে বনি আছে বস্তুটো আৰু মই ভাবোঁ আগলৈ চাগে চবতে ওলাব, কিন্তু বৰ্তমান অসমত আজিলৈকে কোনো হয়তো দেখা নাই বা নাজানে ইয়াৰ বিষয়ে। মই আপোনালোকক দেখুৱাব গৈ আছোঁ এনেকুৱা এটা ৰবট, যিটো ট্ৰেক্টৰ বুলি কওঁ আমি। সৰু বস্তুটো কিন্তু ট্ৰেক্টৰৰ কাম কৰে আৰু যিটো বস্তু সকলো কাম কৰে, হাল বাব পাৰিব, স্প্ৰে কৰিব পাৰিব। মই বিশেষকৈ কথাখিনি নকওঁ, আপোনালোকক বলক ভিডিঅ'টো দেখুৱাওঁ কি কৰে। এইটো ৰিম'টৰ দ্বাৰা এইটো পূৰা ফুল্লি কণ্ট্ৰল হয়, সেইকাৰণে কোনো মানুহ দৰকাৰ নাই, চব ৰিম'টতে হ'ব। এইজনে মানুহে গোটেই ৰিম'টত এই বস্তুটো কণ্ট্ৰল কৰি আছে। এতিয়া 100 লিটাৰ পানী স্প্ৰে কৰে আপোনাৰ যেনেকুৱা। আমাৰ চাহপাতৰ বাগানৰ কাৰণে মই ভাবোঁ বৰ ধুনীয়া হ'ব এইটো। চাহপাতৰ যিসকল চাহপাত ব্যৱসায়ী আছে, যিখনে স্প্ৰে মাৰিবৰ কাৰণে বহুত হেৰি হয় ন, তেওঁলোকৰ কাৰণে এই স্প্ৰেৰ আপোনাৰ কেইবাটাও হেৰি আছে, এনেকৈও আছে, বেলেগ বেলেগ ছিষ্টেমো আছে মানে স্প্ৰে কৰাৰ। इसका बैटरी कितना टाइम जाता? एक बार चार्ज किया तो 8 घंटा। और बैटरी चार्ज करने को कितना टाइम लगता? कितना टाइम लगता है एक बार बैटरी फुल चार्ज होने को? 4 घंटा। 4 घंटा चार्ज কৰিলে আপুনি 8 ঘণ্টা এইটো চলাব পাৰিব। এটা 100 লিটাৰ টেংকি, মানে 100 লিটাৰ টেংকি। আমাৰতো নৰ্মেলি টেংকিবিলাক 16 লিটাৰ কিমানহে থাকে, তেনেকুৱা আপুনি কিমানটা 5 টেংকি 6 টেংকি মানে এবাৰতে ইয়াতে ভৰাই আপুনি স্প্ৰে কৰিব পাৰিব। কম সময়ৰ ভিতৰত আপুনি বহুতখিনি কাম কৰিব পাৰিব। কম সময়ত আপুনি স্প্ৰে কৰিব পাৰিব আৰু আপোনাৰ হাজিৰা মানুহ এনেও পাবলৈ নাই আজিকালি। হাজিৰা মানুহৰ কাৰণে বহুত ধুনীয়া সুবিধা হ'ব। আৰু আজিকালিতো ডিজেল পেট্ৰলৰ ইমান প্ৰব্লেম চলি আছে আৰু ইয়াৰ কোনো মেকানিকৰ ইমান হেৰি নাই, ঝামেলা নাই। আৰু বস্তুটো ৱাটাৰপ্ৰুফ, এনেকুৱা নহয় যে বেটেৰীৰ কাৰণে ধৰি লওক ৱাটাৰপ্ৰুফ নহয়, আৰু ফুল্লি অট'মেটিক। আৰু এতিয়া নতুন ভাৰ্জন এটা ওলাই আছে, যিটোত মানে মানুহৰ ৰিম'টটোও চলাব নালাগে, ডাইৰেক্ট GPS কানেক্ট কৰি আপুনি ডাইৰেক্ট চলাব পাৰিব। মই এইটো কোম্পানীতে ASO হিচাপে কাম কৰি আছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকক এবাৰ দেখুৱাই দিওঁ ভিডিঅ'টো কেনেকুৱানো হয় ইয়াত কামবিলাক। এইটো হৈ গ'ল আপোনালোকৰ 9 টেলাৰ। এই মানে আপোনাৰ খেতিত যিখিনি হাল মাৰিবলগীয়া কামবিলাক এইখন দি কৰিব পাৰে। এইবিলাক খুবেই সহজ, মানে আপোনাৰ লগাবৰ কাৰণে, ফিটিং কৰিবৰ কাৰণে বৰ বিশেষ সময় নালাগে। এজন মানুহে বা যিকোনো মানুহে যেনে অকলে কামবিলাক কৰিব পাৰে, ইটো লগাই সিটো সলাই, মানে ইয়াত কোনো মানুহৰ কোনো দৰকাৰ নাই, অকলে কৰিব পাৰি। এই ট্ৰেক্টৰত ধৰি লওক এজন লাগিলে, কিবা লাগিলে, তেনেকুৱা নহয়। বস্তুটো মানে বহুত সুবিধাজনক আৰু মই ভাবোঁ এনেকুৱা চাগে আগন্তুক দিনত চবতে এনেকুৱাই টেকন'লজি আহিব, কাৰণ ট্ৰেক্টৰটো নচলিব চব জেগাত। এইবিলাক আপোনাৰ ৰোটাৰ, বিভিন্ন মডেলৰ ৰোটাৰ আছে, মানে বেলেগ বেলেগ চবৰে। তো আপোনাৰ 3.5 ফুট, 3.5 ফুট বা 4 ফুট হৈ যাব, ইমানটো ডাঙৰ। এইটো আপোনাৰ ফুল্লি অট'মেটিক। ইয়াতে আপোনাৰ এনেকৈ GPS লগাই দিব আপোনাৰ পথাৰখনৰ খেতিৰ। সি গোটেই মেপখন, তাৰ যিটো ৰোড থাকিব, সেই হিচাপ মতে সি আপোনাৰ অকলেই সি হাল মাৰি থাকিব। তাত কোনো মানুহৰ কোনো দৰকাৰ নাই, সি অকলেই চব কৰি থাকিব পাৰিব। এইটো এটা নতুন মডেল, এইটো R1 বুলি কয়, R1 V2। এইটো নতুনকৈ বনাই আছে, এতিয়ালৈকে ইয়াক লঞ্চ কৰা নাই বাৰু, বৰ্তমান এইটো বনি আছে। এইটো চেম, চব সকলোবোৰ কাম কৰিব পাৰে। এটা হাল বোৱাৰ পৰা লৈ পেলাই আপুনি যিকোনো কাম কৰিব পাৰে, দেখুৱাই আছে। আৰু এইটো আপোনাৰ ফুল্লি অট'মেটিক। ইয়াত আপোনাৰ GPS চিষ্টেমত ৰিম'টটো চলাব নালাগে। আগৰটোত আপুনি ৰিম'ট ব্যৱহাৰ কৰিব লাগে, এইটোত আপুনি ৰিম'ট চলাব নালাগে। এইটো আপুনি ৰিম'টটো ব্যৱহাৰ কৰিব নালাগে, এইটো ফুল অট'মেটিক। এবাৰ ৰিম'টটো ছেট কৰি দিয়াৰ পিছত নিজে নিজে কাম কৰি থাকিব। ইয়াত কোনো আপোনাৰ ৰিম'টটো ব্যৱহাৰ কৰিব দৰকাৰ নাই, নিজে নিজে কাম কৰি থাকিব। একবাৰ লগাই দিলেই হ'ল। क्या हुआ, सेल्फी नहीं आता है? सेल्फी नहीं आता, सेल्फी आता मैं यूट्यूब चैनल है। हाँ। आहा। মই এইটো কোম্পানীতে ASO হিচাপে কাম কৰি আছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকক এবাৰ দেখুৱাই দিওঁ ভিডিঅ'টো কেনেকুৱানো হয় ইয়াত কামবিলাক। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু মই আগলৈ বেলেগ বেলেগ ইয়াৰ কিমান মডেল আছে আৰু কি কি বনায় সকলোবোৰ মই ডিটেইলছ আপোনালোকক দিম। ধন্যবাদ।